আটাখিনিৰে 20-25 গ্ৰামৰ এটা চেপেটা লাৰু বনাই ল'ব আৰু লাৰু বনাই লৈ তাক বেলনা বাৰীৰ সহায়ত বেলি ল'ব। বেছি পাতলাকৈ বেলিব নালাগে, মোটাকৈ বেলি ৰাখিব আৰু তাতে আপুনি এডাল ব্ৰাছ নতুবা এখন চামুচেৰে তেল মুছি দিব। বেছিকৈ তেল মুছিব নালাগে, অলপমান যিখিনি মোচা খায় সেইখিনি মুছি দিলে হ'ল। ভালকৈ মুছি লৈ উঠি তাৰ ওপৰত আটা গুৰি অলপমান ছটিয়াই দিব। ছটিয়াই দি পেলাই এটা ত্ৰিভুজ আকাৰৰ বনাই ল'ব। বনাই লওঁতে ছাইডকেইটা ভালকৈ চেপি পেলাই বন্ধ কৰি ল'ব, নহ'লে ভিতৰৰ তেল আৰু আটাখিনি বাহিৰ হৈ পেলাই আপোনাৰ কুকটপখন লেতেৰা হোৱা চান্স থাকে। ভালকৈ বেলি ল'ব। মই আৰু এখন বেলি আপোনাক দেখাইছোঁ কেনেকৈ বেলি ল'ব লাগে। এনেকুৱা পৰঠাবোৰ ভিতৰত কিছু লেয়াৰ্ছ দেখা যায়, সেইটো আপুনি এই ভিডিঅ'টোৰ শেষৰ ফালে দেখিব। আৰু এনেকৈ আটাখিনি দি দিলে লেয়াৰ্ছবিলাক ক্লিয়াৰ হৈ উঠিবলৈ পাৰে। আপুনি ইচ্ছা কৰিলে ইয়াতে বাটাৰো লগাব পাৰে। বাটাৰ লগালেও এটা বাটাৰী টেষ্ট এটা আহে, ভাল লাগে। মই ইয়াতে ঘি দিয়ে বনাইছোঁ। পৰঠাখন সেকিবলৈ এখন টাৱা গৰম কৰি ল'ব। টাৱাখন গৰম কৰি তাতে পৰঠাখন দি দিব। পৰঠাখন দি পেলাই যোনটো ছাইড তল হৈ আছে সিফালে ভালকৈ সেকা খাবলৈ দিব। যেতিয়া দেখিব যে এনেকুৱা বাবলছৰ নিচিনা ফুলি ফুলি উঠিছে, তেতিয়াহ'লে পৰঠাখন উল্টাই দিব আৰু ওপৰ ফালত তেল মুছি দিব বা ঘি মুছি দিব, আপোনাৰ যোনটো ভাল লাগে। ঘি মুছি আকৌ পৰঠাখন উল্টাই দিব। উল্টাই দি আন ছাইডে ঘি বা তেল মুছি দিব। ইতিমধ্যে দেখিবই যে যেতিয়া আমি মিডিয়াম হাই ফ্লেমত আমি যেতিয়া বনাম ৰুটিখন অলৰেডি ফুলিবলৈ ধৰিছে, তেতিয়া দুফালে উল্টাই দি পেলাই ভালকৈ সেকি ল'ব। সেকি লোৱাৰ লগে লগে পৰঠাখন আপুনি দেখিব যে ভিতৰৰ লেয়াৰকেইটা যোনকেইটা আছে সেইকেইটা ভালকৈ দেখা গৈছে। অলপ পিছত মই দেখাম লেয়াৰকেইটা কেনেকুৱা হয় খুলি পেলাই। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই পেলাই ভাল লাগিল। যদি ভাল লাগিল তেনেহ'লে ইয়াতে কমেণ্ট কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব। চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ ছাইডত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰিব আৰু তাতে বেল আইকনটো প্ৰেছ কৰি দিব। ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটোত আমাক কৃতাৰ্থ কৰে যেন। ধন্যবাদ।